নমস্কাৰ। কবিতাত মুকুতা হৰে। কবিতাৰ মুকুতা বুটলিবলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই চেনেলৰ জৰিয়তে আমি আপোনালোকক লৈ যাম কবিতাৰ সুৰীয়া জগতলৈ। প্ৰিয় সুহিত, আপোনালোক সাজুনে? তেন্তে আহকচোন আমাৰ আজিৰ কবিতাৰ যাত্ৰালৈ আগবাঢ়ি যাওঁ। কবিতাত মুকুতা হৰেৰ আজিৰ নিবেদন অঘৰী। কবি হবিবৰ ৰহমান। কণ্ঠ ৰঞ্জনা পাঠক। তেওঁলোকেও জন্ম লৈছিল মাতৃগৰ্ভৰ পৰা, কান্দিছিল আন 10জন কেঁচুৱাৰ দৰে ভূমিষ্ঠ হৈ মাতৃৰ কোমল বক্ষত। অইনৰ দৰে তেওঁলোকেও মৰম পাইছিল পিতৃ মাতৃৰ পৰা নিস্বাৰ্থভাৱে, য'ত নাছিল কোনো বিনিময় অথবা জন্মদাত্ৰীৰ অকণো কৃপণালী। কিন্তু কপালৰ লিখন নে কৰ্মৰ দুখ নেজানে একোৱে, মাথো জানে তেওঁলোক অঘৰী। 365 দিনৰ প্ৰতিটো ৰাতিৰ হিচাপ এতিয়া তেওঁলোকৰ হৃদয়ৰ ডায়েৰীত লিপিবদ্ধ। বৰষুণ, বতাহ, শিলাবৃষ্টি আৰু কেতিয়াবা চন্দ্ৰমাৰ সোণ বৰণীয়া হাঁহি। পথৰ মানুহতকৈ ডাষ্টবিনৰ কাষৰ কুকুৰজাকেই বেছি প্ৰিয়। একেলগে ভক্ষণ কৰে মানুহৰ পেলনীয়া পেটৰ তীব্ৰতৰ ক্ষুধাৰ তাৰণাত। তথাপিও এই জীৱন নিচেই আপোন, মুকলি আকাশৰ তলত জীৱন যাপন। কোন বা আছিল, আছে বা কোন? তথাপিও আছে জীয়াই থকাৰ পণ। তথাপিও আছে জীয়াই থকাৰ পণ। প্ৰিয় বন্ধুসকল, আমাৰ আজিৰ কবিতাটো কেনে লাগিল জনাবচোন। আমাক নিচেই কাষৰ পৰা সদায় পাই থাকিবলৈ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।